গুড মৰ্ণিং এভৰিৱান। তোমালোকৰ খবৰ কেনেকুৱা? সকলোৱে ভালে আছা? ময়ো ভালে আছোঁ। চ' আজি লৈ আহিছোঁ তোমালোকৰ মাজত এটা ইম্পৰ্টেণ্ট টপিক, যিটোৰ নাম আছে আমাৰ টেন্স। টেন্স সকলোকে লাগে, ক্লাছ 6-ৰ পৰা ক্লাছ 12লৈকে লাগিব। তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী এক্সামত লাগিব, মেট্ৰিকত আহিব। টেন্সটো আহি থাকে, সকলোতে আহি থাকে। অ'কে, তোমালোকে যদি কোনোবা চাকৰিৰ কাৰণে এক্সাম দিয়ে, তথাপিও টেন্সটোৰ প্ৰয়োজন হয়। চ' আজি মই তোমালোকৰ মাজত লৈ আহিছোঁ অতি সহজ ভাষাত টেন্স। চ' আজি এই ভিডিঅ'টো চালে তোমালোকৰ সেই ভিডিঅ'টো 15 পৰা 16 মিনিটৰ হ'ব পাৰে বাৰু। চ' এটা ভিডিঅ' চালে তোমালোকৰ টেন্স গোটেইটো ক্লিয়াৰ হৈ যাব এটা ভিডিঅ'তে। বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰথম আমাৰ দিছে যে চিম্পল প্ৰেজেণ্ট টেন্স। চিম্পল প্ৰেজেণ্ট টেন্স মানে কি হৈছে আমাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স। তাৰ গঠন প্ৰণালীটো কি হয়? ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট। আৰু ইয়াত লিখা হৈছে কি যে এই টেন্সত মানে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যদি ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয়, তেনেহ'লে আমাৰ যিটো মেইন ভাৰ্ব থাকে, সেই মেইন ভাৰ্বৰ পিছত আমাৰ এছ বা ইয়ে যোগ কৰোঁ। আৰু আমাৰ কিছুমান কিৱৰ্ড দিয়া হৈছে, যেনেকুৱা আমাৰ অলৱেজ, জেনেৰেলি, ইউজুৱেলি, ৰেগুলাৰলি, ডেইলি, অফেন, ওৱান্স উইক, টুৱাইচ ইন এ মান্থ, এভৰি ডে, এভৰি ইয়াৰ, এভৰি মান্থ আদি থাকিলে আমাৰ কি হ'ব? প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব। যেনেকুৱা এটা উদাহৰণ লৈছোঁ কি আই ইউজুৱেলি go to bed at 4 p.m. চ' ইয়াত কৈছে ইউজুৱেলি আছে নে নাই? ইয়াত কৈছে যদি ইউজুৱেলি থাকে তেনেহ'লে কি হ'ব? প্ৰেজেণ্ট আমাৰ ইনডিফিনিট টেন্স হ'ব। সেইকাৰণে এই মেইন ভাৰ্বৰ লগত কি যোগ হৈছে? আমাৰ এছ ইয়াত যোগ হৈছে, ইয়াত যোগ হৈছে। 2 নম্বৰ এটা উদাহৰণ দিছোঁ যে হি কাম হিয়াৰ টুৱাইচ ইন এ উইক। চ' হি কামছ মানে ইয়াত কৈছে টুৱাইচ ইন এ উইক আছে, এইটো আছে নে নাই? আছে। মান কৈছে, ইয়াত উইক কৈছে, সপ্তাহৰ কথা কৈছে। চ' এই মেইন ভাৰ্বৰ লগত কি যোগ হৈছে? ইয়াত এছ যোগ হৈছে। অ'কে, এতিয়া তোমালোকে ইয়াত 2 নম্বৰটো চোৱা। ইয়াত কৈছে যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ গঠন প্ৰণালী কি হয়? ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্বৰ লগত আই এন জি প্লাছ অবজেক্ট। আৰু যদি নাও আৰু উৰেপ থাকে তেনেহ'লে প্ৰেজেণ্ট আমাৰ কি হ'ব? কণ্টিনিউৱাছ টেন্স হয়। তেনেহ'লে এই দুটা থাকিলে কি হ'ব? আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। এতিয়া উদাহৰণ লৈছোঁ যে হি চিং এ ছং নাও। চ' ইয়াত কৈছে হি আমাৰ ছাবজেক্ট, আমাৰ ছাবজেক্ট হি আছে, হি লিখিছোঁ। আমাৰ হি লগত কি বহে? ইজ বহে, সেইকাৰণে ইজ লিখিছোঁ। আৰু ভাৰ্ব কি আছে? আমাৰ চিং। আৰু ভাৰ্বৰ লগত আমাৰ কি বহে? আই এন জি, সেইকাৰণে ইয়াত আই এন জি দিছোঁ, বাকীখিনি একেই আছে। অ'কে, গম পালা? এতিয়া তোমালোকে এইটো চোৱা 3 নম্বৰটো। এইটো কৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স। ইয়াৰ গঠন প্ৰণালী কি হয়? ছাবজেক্ট প্লাছ হেভ এছ প্লাছ ভাৰ্ব থ্ৰী প্লাছ অবজেক্ট। ইয়াৰ কিৱৰ্ড কি হৈছে? জাষ্ট, জাষ্ট নাও, অলৰেডি, এট, ৰিচেণ্টলি, ইভাৰ, নিভাৰ এইকেইটা থাকিলে আমাৰ কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। যেনেকুৱা এটা উদাহৰণ দিছোঁ যে হি গো আউট জাষ্ট নাও। চ' হি লগত কি হেজ বহে, আৰু আমাৰ গ'ৰ ভাৰ্ব থ্ৰী কি হ'ব? আমাৰ গান হয়, গান লিখিছোঁ, আৰু বাকীখিনি একে থাকে। অ'কে, এতিয়া চোৱা এইটো যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ গঠন প্ৰণালীটো কি হয়? ছাবজেক্ট প্লাছ হেভ হেজ বিন প্লাছ ভাৰ্বৰ লগত আই এন জি প্লাছ অবজেক্ট। অবজেক্টটো ইয়াত লিখা নাই, তোমালোকে এইটো লিখি ল'বা, অবজেক্ট। অ'কে, অবজেক্ট যদি চিন্স আৰু ফৰ্ট থাকে তেনেহ'লে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। যদি চিন্স আৰু ফৰ্ট থাকে তেনেহ'লে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব। উদাহৰণ এটা দিছোঁ যে হি ৱৰ্ক হিয়াৰ চিন্স 2011। অ'কে, চ' আমাৰ হি লগত হেজ বহে, আৰু হেজত ইয়াত কিছু বিন আছে, সেইকাৰণে হ'ব কি? ইয়াত হেজ বিন। আৰু ভাৰ্ব কি আছে? ৱৰ্ক, আৰু ৱৰ্কৰ লগত আমাৰ ভাৰ্বৰ লগত কি হ'ব? আই এন জি, সেইকাৰণে ৱৰ্কিং হৈ গৈছে, আৰু বাকীখিনি একে থাকিব। তাৰপিছত তোমালোকে চোৱা যে পাষ্ট ইনডিফিনিট টেন্স। ইয়াৰ গঠন প্ৰণালী হৈছে যে আমাৰ ছাবজেক্ট ভাৰ্বটো অবজেক্ট। যদি য়াষ্টাৰডে থাকে, লাষ্টৰ লগত যদি কোনোবা সময় বুজোৱা শব্দ থাকে তেনেহ'লে আমাৰ কি হ'ব? পাষ্ট ইনডিফিনিট টেন্স হ'ব, চিম্পল পাষ্ট টেন্স হয়। যেনেকুৱা ইয়াত দিছোঁ আই চি হিম য়াষ্টাৰডে, আৰু এই চিৰ ভাৰ্বটো কি হ'ব? আমাৰ চ হ'ব, আৰু ভাৰ্বটো কি হ'ব? তোমাৰ চিন হয়। আমাৰ ভাৰ্বটোহে লাগে, ভাৰ্বটো সেইকাৰণে চ লিখিছোঁ। অ'কে, আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ আমাৰ গঠন প্ৰণালী লিখিছে ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্বৰ লগত আই এন জি প্লাছ অবজেক্ট হয়। আৰু হুইল আৰু হুৱেন থাকিলে আমাৰ পাষ্ট কণ্টিনিউৱাছ টেন্স হয়। যেনেকুৱা আই ৰিড হুৱেন দে কাম। ইয়াত কৈছে হুৱেন আছে, হুৱেন আছে নাই? তেনেহ'লে কি টেন্স হ'ব? পাষ্ট কণ্টিনিউৱাছ টেন্স হয়। আই লগত কি বহে? ৱাজ বহে, সেইকাৰণে ৱাজ লো, আৰু ভাৰ্ব আছে, ভাৰ্বৰ লগত আই এন জি বহে, সেইকাৰণে ৰিডিং হৈ গৈছে, আৰু বাকীখিনি একেই আছে। এতিয়া 7 নম্বৰটো চোৱা হৈছে পাষ্ট পাৰফেক্ট টেন্স। এই গঠন প্ৰণালী কি হয়? ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব থ্ৰী প্লাছ অবজেক্ট। যদি বিফৰ, আফটাৰ, বাই দ্য টাইম থাকে তেনেহ'লে কি হ'ব? পাষ্ট পাৰফেক্ট টেন্স হ'ব।
আৰু ইয়াত এটা উদাহৰণ ল যে দ্য গেম ষ্টাৰ্ট বিফৰ উই ৰিচ ইয়াৰ যিটো ইয়াত কি হ'ব যে আমাৰ দ্য গেম দিছিলোঁ আৰ্লিয়াৰ লগত কি হ'ব হেড বহিব আৰু ষ্টাৰ্টেড ভাৰ্বটো কি হ'ব ষ্টাৰ্টেড বিফৰ আৰু বাকীখিনি একে থাকি যায় অ'কে Past perfect continuous tense গঠন প্ৰণালী কি আছে সাবজেক্ট প্লাস হেড বিন প্লাস ভার্ব ফৰ লগত ing প্লাস অবজেক্ট যদি ফৰ আৰু সিন্স থাকে আৰু বিফৰ আৰু যদি আফটাৰ থাকে তেনেহ'লে এইটো কি টেন্স হ'ব আমাৰ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স হয় পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স এটা উদাহৰণ দি আছে উদাহৰণ তোমালোকে নিজে বুজি ল'বা সো ইয়াৰ পিছত ইয়াত আছে ফিচাৰ সিম্পল ফিচাৰ ফিচাৰ টেন্স সিম্পল ফিচাৰ টেন্স তাক কোৱা হয় ফিচাৰ ইনডিফিনিট টেন্স ওকে ये গঠন প্ৰণালী লিখিছে সাবজেক্ট প্লাস শ্যাল উইল প্লাস ভার্ব প্লাস অবজেক্ট ভার্ব ওয়ান প্লাস অবজেক্ট যদি আমাৰ টুমৰো থাকে নেক্সটৰ লগত কোনো সময় বুজোৱা শব্দ থাকে তেনেহ'লে ফিউচাৰ ইনডিফিনিট টেন্স হ'ব ওকে যেনেকুৱা হি গো টু দিল্লী নেক্সট উইক ইয়াত আছে হি লগত কি হয় উইল বহে গো ভাৰ্ব ওৱান ভাৰ্ব লিখিলোঁ আৰু বাকীখিনি কি আছে টু দিল্লী নেক্সট উইক চ' আজিৰ বাবে এইখিনিয়ে আৰু এইখিনি পঢ়িলে যথেষ্ট আৰু বাকী পঢ়িব নালাগে এইকেইটাৰ ভিতৰতে তোমালোকৰ কোশ্চেন আহিব তোমালোকৰ এক্সামত আৰু এইকেইটা তোমালোকে ভালদৰে লিখি ল'ব বহীত যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে আমাৰ ভিডিঅ'টোৰ একটা লাইক দি দিবা আৰু এই ধৰণৰ ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ